নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ' 9.40 ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বহাগী আদৰণি অনুষ্ঠান। আৰু এই ভিডিঅ'টো আজি নিশ্চয় ভাল হ'ব বুলি আশা কৰিছোঁ, কাৰণ এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধি। তো আহক ভিডিঅ'টো শেষলৈ চাই থাকক। এয়া আপোনালোকে মোৰ পিছফালে দেখি আছে 9 চ'তৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক উলহ মালহৰ পৰিৱেশৰ সৃষ্টি হৈছে। মানুহৰ ভিৰ লাগিছে। আজি আহি আছে আমাৰ ভ্ৰান্তি মেধিটো, আহক চাওঁ। সকলোৱে জানে যে দুবছৰৰ পিছত আমি বিহু এইদৰে উদযাপন কৰিবলৈ পাইছোঁ। যোৱা বছৰ বিহু এখন হৈছিল যদিও মহামাৰীৰ বাবে বন্ধ হৈ গ'ল, আৰু আজি দুবছৰৰ পিছত এনেকুৱা লাগিছে যে বহুত সময়ৰ পিছত আমি বিহু উদযাপন কৰিবলৈ গৈ আছোঁ। আৰু এই পৰিৱেশটো দাদা অকণমান আগতে কৈছে, এই আমি টিভিত চাইছিলোঁ। যোৱা বছৰ ময়ো নিজে আমেজটো পোৱা নাছিলোঁ। এইবাৰ যেতিয়া প্ৰথম বিহুৰ নিমন্ত্ৰণীবোৰ পাইছিলোঁ, তেতিয়া ভাবিছিলোঁ যে হেঁপাহ পলাই নাছিল, আৰু সৌভাগ্যক্ৰমে হৈছে বতৰটো বেয়া যদিও তাৰ ফাকে ফাকে আমি বিহু উদযাপন কৰি আছোঁ সকলোৱে। আৰু এইখন সুবিধা দিয়াৰ বাবে আজি এই খেলপথাৰখন মোৰ কাৰণে নতুন নহয়। মই বহুত ৰাখিছোঁ, মই থিয়েটাৰৰ বাবে আহিছিলোঁ, বিহুটো আহিছোঁ, আজি আকৌ এবাৰ ইয়ালৈ আহিছোঁ। গতিকে এইখন মোৰ নিজে বুলি এটা চিনাকি এখন খেলপথাৰ, আৰু এইবাৰ এই আমন্ত্ৰণ জনোৱাৰ বাবে মই নাৰায়ণপুৰ সদৌ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, মোক এইকণ সুবিধা দিয়াৰ বাবে। আজি ভাবিছোঁ একেলগে সকলোৰে সৈতে বিহু মাৰিম, আৰু হুঁচৰি বিহুত অহাৰ এটা আমেজ বেলেগ হয়, কাৰণ আজি অকল বিহু বুলিয়ে নহয়, বিভিন্ন জনগোষ্ঠী উপস্থিত আছে হয়তো মই জনা, আৰু সকলোৰে লগত এপাক নাচিম বুলি আশা কৰিছোঁ। গোটেইবোৰ নাচ নাজানো যদিও তালৰ লগত তাল মিলাম বুলি আশা কৰিছোঁ, আৰু ভাবিছোঁ যে এইবাৰ যিদৰে আমাৰ অসমে আমাৰ মাজত নাই দুই এটা বিহুৰ শুভেচ্ছা থাকিল। মই আছোঁ নাৰায়ণপুৰত, দৌৰা-দৌৰি আচলতে সেইকাৰণে বেছিকৈ দিব পৰা নাই, নাচিবলৈ গৈছে, আৰু সন্ধিয়া হৈছে, বতৰটো বেয়া। সকলোকে আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল। সকলোৰে জীৱনবোৰ
ধন্যবাদ আজিলৈ ইমানেই আছিল আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নিশ্চয় এটা কথা আশা কৰিলোঁ চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ